ফাইনেলি মই উলমা দলং পালোহি আৰু এতিয়া উলমা দলংখনত নামিয়ে উঠিয়ে মোৰ যথেষ্ট ভয় লাগিছে। চাওক তলৰ পৰিৱেশ চাওক। 1 ছেকেণ্ড তলৰ বহুত তলত আমি তলত মানে ইয়াৰ পৰা যদি পৰি যাওঁ ডাইৰেক্ট তলত পৰিমগৈ আৰু বাচি নাথাকো। গুড মৰ্ণিং। মই এতিয়া আছো মৰাণত আৰু মই গৈ আছো পাছিঘাটলৈ অৰুণাচলত। এতিয়া মৰাণত আছো আৰু কালি আমি আহিছিলো এইখন ট্ৰেভেলাৰতে। একচুৱেলি কালি ৰাতি বেছি দেৰি হৈ যোৱাৰ কাৰণে মই ভিডিঅ' শ্বুট কৰিবলৈ অলপ অসুবিধা হ'ল আৰু এতিয়া আমি মৰাণলৈ গৈছো চাহ খাবৰ কাৰণে। চাহ খাই পেলাই আকৌ আমি অৰুণাচল গৈ চ' আপোনালোকে ভিডিঅ'টো চাই যাওক। গাইজ এয়া অলপ চাহ খাইছো। এইটো মোৰ লগত আছে ননী লগৰ হয়। এতিয়া চাহ খাই মেলি যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেলেগ বেলেগ ঠাই দেখিব পাব, ধুনীয়া ধুনীয়া ঠাই দেখিব পাব। আমাৰ ছাইডত আছে এইজন আমাৰ ডিপাৰ্টমেণ্টৰ ইউটিউবৰ কাৰণে হৈ আছে। আমি আহিছিলো আমাৰ গোটেই টিমটোৱে আপোনালোকে যদুদা কৌশিকদা গোটেইখিনি আছে আৰু ফূৰ্তি হ'ব। ভিডিঅ'টো চাই থাকক শেষলৈকে। লাইক কমেণ্ট শ্বেয়াৰ বাই বাই। ফূৰ্তি মানে তামাম ফূৰ্তি হ'ব। গাইজ ফাইনেলি আহি পালোহি পাছিঘাট। আপোনালোকে দেখিছেই কি ধুনীয়া ভিউ। চাওক পিছফালে চাওক। ভবা নাছিলো যে ইমান ধুনীয়া এটা ভিউ হ'ব পাৰে, কিন্তু ইয়াত আহি নিজে মানে বিশ্বাস কৰিবলৈ টান লাগি গৈছে। চাওক কি ধুনীয়া ভিউ পিছফালে। আৰু নৰ্থ ইষ্টৰ বেষ্ট পিকনিক প্লেচ বুলি যদি ক'ব বিচাৰো পাছিঘাটৰ নিচিনা প্লেচ হয়তো নোলাব, কাৰণ ইয়াৰ সৌন্দৰ্য মানে সৌন্দৰ্যই বেলেগ। আৰু এইফালে জুৰি বৈ গৈছে, নদী বৈ গৈছে, নদী হয়। আৰু এইফালে আপোনালোকক আৰু দেখাবলৈ চেষ্টা কৰিম। এইফালে যাম, সোঁফালে লৈ যাম আপোনালোকক। এয়া এজনে DSLR ফটো তুলি আছে। এজনে DSLR ফটো তুলি আছে, পুৰা ব্যস্ত ফটো তোলাত। আৰু
এইজন হৈছে আমাৰ এইজন হৈছে আমাৰ লগতে আহিছে যদুদা আৰু এতিয়া আপোনালোকক তললৈ লৈ যাম তললৈ এইফালে যাম এইফালে চাওঁগে বলক কেনেকুৱা লাগিব এয়া আমাৰ কৌশিক দা যিজনৰ নেতৃত্বত আজি আমি ইয়ালৈ আহিবলৈ পালো আৰু কৌশিকাক ধন্যবাদ দিছো যে ইমান ধুনীয়া এটা ঠাই আমাক দেখুৱাৰ বাবে কাৰণ মই সঁচাকৈ ভবা নাছিলোঁ আগত যাম মই সঁচাকৈ ভবা নাছিলোঁ যে এনেকুৱা এটা ঠাই দেখিবলৈ পাম বুলি সঁচাকৈ বহুত ভাল লাগিছে আপোনালোকে ইয়াত কেমেৰাত যি দেখিছে তাতকৈ বহুত বেছি ধুনীয়া হয় পাছিঘাট এতিয়া আপোনালোকক পাছিঘাটৰ কিছুমান মই শ্বট লৈ দেখাম ধুনীয়াকৈ চ' এয়া আৰু পাছিঘাট আৰু আগত যাম আগত দেখামগৈ দলং চাব যাম আমি আৰু বহুত কিবা বস্তু চামগৈ সেইখিনি আপোনালোকে ভিডিঅ'টোত চাই থাকিব তেতিয়া সকলোখিনি গম পাব চ' এয়াই পাছিঘাট জুৰিটোৰ তলত এতিয়া মই তলত আছো সুদা ভৰিয়ে চাওক আপোনালোকে আৰু এইফালে দেখিছে জুৰি বৈ আহিছে আৰু মই তাৰ তলত পানী দি গ'লো বহুত ভাল লাগিলে গাইজ এয়া জুৰি বহুত পিছল হয় খালি আৰু এয়া মই নামি আছো যথেষ্ট ভাল লাগে যথেষ্ট ঠাণ্ডা খালি পানী বন্ধুসকল এতিয়া মই অলপ ওলাই আহিছো বাহিৰৰ এটা ঠাই দেখাবলৈ আপোনালোকক পিছফালৰ দৃশ্য চাওক ইয়াত কেমেৰাত স্পষ্টকৈ অহা নাই কিন্তু এটা বহুত বেলেগ এটা দৃশ্য পাহাৰৰ মাজত ৰাস্তা কাটি বনাই থোৱা আছে ডাঙৰ ডাঙৰ পাহাৰ এইবোৰ চাওক ডাঙৰ ডাঙৰ পাহাৰ মোবাইলত ইমান মানে দেখাবলৈ ইমান স্পষ্ট হোৱা নাই বস্তুটো কিন্তু ইয়াত আহিলে আপোনালোকে নিশ্চয় বুজিব পাৰিব যে ঠাইখন কেনেকুৱা হয় চ' আপোনালোক এবাৰ এই ঠাইখনলৈ নিশ্চয় আহক আৰু সেয়া আমাৰ লগৰকেইজনে ফটোশ্বুট কৰি আছে এইফালে দেখিব মই অলপ ওচৰলৈ লৈ যাওঁ তেহেঁতৰ এয়া গোটেইকেইজন ফটোশ্বুট কৰাত ব্যস্ত আছে এইকেইজন চাওক গোটেইকেইজন ফটোশ্বুট কৰাত ব্যস্ত আছে এইকেইজন এতিয়া নিমাত হৈ গৈছে গোটেইকেইজন হ'ব হৈ গ'ল আৰু অভিযোগ হৈ গ'ল এয়া ফটোগ্ৰাফাৰ এজন মেইন ফটোগ্ৰাফাৰ আৰু এইফালে এইকেইজন গোটেইকেইজন আছে এজন হিৰো আৰু সেইজন মডেলে পষ্ট দি আছে চাওক কেনেকে মডেলৰ আৰু এয়া ফটোগ্ৰাফী কৰিছে চ' এয়াই আৰু আমি অলপ পাছত যাম এখন ব্ৰিজলৈ ইয়াত এখন আচৰিত এখন দলং আছে সেই দলংখন আপোনালোকক দেখাম চ' দলংখন দেখি আপোনালোকে কেনেকুৱা হয় জনাব চ' সিমানে আৰু ভিডিঅ'টো চাই যাওক গাইজ মই আপোনালোকক জনাইছিলো যে মই এখন দলঙলৈ যাম যিখন ইয়াৰ বিখ্যাত দলং হয় উলুমা দলং হয় সেইখন চ' দলংখনলৈ যাবলৈ মই তললৈ গৈ আছো আপোনালোকে দেখিছে আৰু এইফালে আপোনালোকে পৰিৱেশ চাব পাৰে কি ধুনীয়া এক পৰিৱেশ চাওক এইফালে বহুত ওপৰত আছো আমি এতিয়া বহুত তলত আছে এয়া চ' লেটছ গ' I've been painting every fence I know.
আছো কিন্তু পোৱাহি নাই উলুমা দলংখন আৰু কিমান যাব লাগিব মই নাজানো ইয়াত দেখিছা আপোনালোকে বহুত তলত আছে এতিয়াও আৰু ইমানেই মানে ৰিক্সি হয় ইয়াত এটা ষ্টেপ যদি পিছল খায় তেতিয়া আপুনি গৈ ডাইৰেক্ট তলত পৰিবগৈ পাৰে এইফালে তলত পৰিবগৈ পাৰে চ' তললৈ গৈ আছো ফাইনেলি মই উলুমা দলং পালোহি আৰু এতিয়া উলুমা দলংখনত নামিয়ে উঠিয়ে মোৰ যথেষ্ট ভয় লাগিছে চাওক তলৰ পৰিৱেশ চাওক 1 ছেকেণ্ড তলৰ বহুত তলত আমি তলত মানে ইয়াৰ পৰা যদি পৰি যাওঁ ডাইৰেক্ট তলত পৰিমগৈ আৰু বাচি নাথাকো I've been painting every fence I know, every color pleasing to the same. 'Cause before you go and walk away, yeah, you better know where you're going. You're a wanderer just like me. Yeah, you better know where you're going. তললৈ আহি আছো তলৰ পৰা নদীখন চাব বিচাৰিছো সেইটো কাৰণে তললৈ আহি আছো সেইটো যে আৰু সাংঘাতিক আপোনাৰ ভয় লগা হয় কিন্তু আহিবলৈ চেষ্টা কৰিছো ইয়াত তল পালোহি আৰু ইয়াত তলৰ পৰা তল পালোহি ভাগৰ লাগি গৈছে যথেষ্ট আৰু তলৰ পৰা আপোনালোকে ভিউ চাওক এইখন দলং এই দলংখনতে আমি উঠিছিলো এই মানুহ গৈ আছে চাওক ওপৰত এইখিনি মানুহৰ ওপৰত গৈ আছে চাওক আৰু বাহ কি সুন্দৰ দৃশ্য বন্ধুসকল কি সুন্দৰ দৃশ্য চাওক আপোনালোকে ইয়াত আহিলে এক বুজাব নোৱাৰা অনুভৱ আপোনালোকৰ হ'ব ইয়াত আহিব লাগিব তেতিয়া আপোনালোকে নিশ্চয় গম পাব কাৰণ চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া যিটো আপুনি মুখে বৰ্ণনা কৰিব নোৱাৰে চ' আপোনালোকে দেখিব এইফালে এতিয়া তল পালোহি গাইজ আহি আৰু এইখিনিত আপোনালোকে তলৰ পৰিৱেশ চাওক কি ধুনীয়া এক পৰিৱেশ এইফালে চাওক আৰু এইফালে আমাৰ ফটো শ্বটত বিজি হৈ আছে সেয়া I know every color pleasing to the same. 'Cause before you go and walk away, yeah, you better know where you're going. Guys, eya আপোনালোকক পাছিঘাট দেখালো আমি পাছিঘাটত যথেষ্ট আনন্দ কৰিলো যথেষ্ট ফুৰি গলো ননী আমি গোটেইখিনি মিলি যথেষ্ট ফুৰি গলো তোমাক কেনেকুৱা লাগিল কোৱা বহুত মজা লাগিলে আহিব সকলোখিনি আহিব ইয়াত মজা ধুনীয়া প্লেচ সঁচাকে সকলোখিনি আহিব আৰু পাছিঘাটৰ এই সৌন্দৰ্য উপভোগ কৰিব স্বৰ্গীয় সুখ পাব ইয়াত আহিলে সঁচা কথা কৈছো কাৰণ আপোনালোকে আহিলে দেখিব ইয়াত চাওক চাৰিফালৰ কি ধুনীয়া সৌন্দৰ্য যিটো কেমেৰাত বন্দী নহয় কিন্তু আপোনালোক নিজে আহিলেহে সেই সৌন্দৰ্য উপভোগ কৰিব পাৰিব বন্ধুসকল এইটো মোৰ চেনেলৰ ছেকেণ্ডটো ভিডিঅ' এনেকৈ মই ব্লগ বনাই যাবলৈ মানে ইচ্ছুক সেয়েহে আপোনালোকে মোক ছাপোৰ্ট কৰক যেনে মই ভাল ভাল ব্লগ এনেকৈ আপোনালোকক বনাই যাব পাৰোঁ আৰু আজি ধন্যবাদ আজি ব্লগটো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ব্লগটো কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব চ' আজিলৈ ইমানেই পাছিঘাট বাই বাই উঠা তুমি নম আছে উঠা কঁকাল বিষাই গৈছে উঠিব পৰা নাই গাইছ চেষ্টা কৰিছো মই উঠিবলৈ আৰু উঠিবলৈ ভাল কিন্তু নামিবলৈ বেয়া উঠি ভাগৰ লাগিছে যথেষ্ট ভাগৰ লাগিছে আৰু ইয়াৰ পৰা যদি এটা সেইজনলৈ চক কেনেকৈ উঠিছে চ' আজিলৈ মানে বাই 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 বাই